গেট চাওক বিহুৰ বিষয়ে একদম সকলোৱে গম পায় কোন কোন আহিব ডিম্পুদা আহি আছে ভাস্কৰ দত্তদা আহি আছে তাৰপিছত বিকাশ দত্তদা আৰু UK07 ৰাইডাৰ সকলোকে লগ পাম আহিব দেখাই লওঁ আপোনালোকক খুব ভাল লাগিব আহিব সকলো লগ পাম কি হ'বা বিহু আমি বহুত দিনৰ পৰা আশাই বাট চাই আছিলোঁ এইখন বিহুলৈ চেপন কেন্দ্ৰীয় ৰঙালী বিহু বহুত আশাৰ বিহু এইখন আমাৰ সকলোৰে কাৰণে আপোনালোকক আজি প্ৰথম দিন 17 বহাগ 3 বহাগ আচ্ছা চৰি 17 এপ্ৰিল 3 বহাগ আজি প্ৰথম দিনটো পৰিৱেশ আপোনালোকক অলপ দেখাবলৈ প্ৰয়াস কৰিম কেনেধৰণৰ হৈ থাকে প্ৰস্তুতি গোটেইখিনি চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে বলক আমি আহি ৰঙালী বিহু উদযাপনস্থলী পাই গৈছোঁহি আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম এয়া এখন মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা ৰঙালী বিহু এখন মোৰ তোৰণ গাইজ আহি মেলি চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সন্মুখৰ ভাগৰ গেটত উপস্থিত হ'লোঁ এখন গেটখন চাওক বাঁহেৰে খুব সুন্দৰকৈ নিৰ্মাণ কৰিছে গোটেই গেটখন জাপি পেপা মাজত লগাই দিছে তাৰপিছত ওপৰত দুটা পেপা আছে ভৰাই আছে ছাইডত খুব সুন্দৰ লাগিছে গেটখন আৰু আপোনালোকক জনাই থওঁ যে চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন অসমৰ এখন আটাইতকৈ ডাঙৰ অন্যতম ৰঙালী বিহু সন্মিলনৰ ভিতৰত এখন আৰু ইয়াৰ বিহু চাবলৈ মানুহ বহুত উৎকণ্ঠাৰে বাট চাই আছিলে আজি বহুত দিনৰ পৰা আৰু আমিও বাট চাই আছিলোঁ যে চেপন বিহু কেতিয়া হ'ব আজি লকডাউনৰ কাৰণে 2 বছৰ আমাৰ বিহু অনুষ্ঠিত নহ'ল আৰু এইবাৰ অনুষ্ঠিত হৈছে খুব ধুমধামকৈ আৰু আপোনালোকে এতিয়া আহিব সকলো বিহু চাবলৈ মুকলি মনে আহিব পাৰিব বলক তেন্তে ভিতৰলৈ গৈ আমি পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক বলো এইবিলাক বোকা হৈ গৈছিলে শুকাইছে আৰু খুব ভাল খবৰ কি যোৱাকালিৰ পৰা বতৰটো মানে 1 তাৰিখৰ পৰাই ভাল কৰিছে তো সেইকাৰণে খুব ভাল লাগিছে মনটো বিহুখন ভালে কুশলে হৈ যাওক আৰু মাজতে প্ৰথম ভাবিছিলোঁ বতৰ বাধা বিঘিনি দিব নেকি কিন্তু এতিয়া বতৰটো ভাল কৰিছে সেইকাৰণে ভাল খবৰ বলক তেন্তে ভিতৰখন অকণমান দেখাই আহিম আপোনালোকক পেণ্ডেল চেণ্ডেল তাৰপিছত এইটো স্মৃতি তপন নাচিবলৈ কোনো দেখা কৰিছে এইটো বোকা বোকা নাচিব জানো নেকি এইটো নে পানী আছিলে কি বনাইছে নেকি এইটো নাচিবৰ কাৰণে এইটো পেণ্ডেলটো দেখিছে গাইজ কিমান ডাঙৰ এটা পেণ্ডেল ইয়াৰ পৰা মানে খাব লাগে কমচে কম কিমান হ'ব 700 মিটাৰমান হ'ব পেণ্ডেলটো চাওক গাইজ কিমান ডাঙৰ এটা পেণ্ডেল আৰু খুব এটা ধুনীয়া পেণ্ডেল পেণ্ডেলৰ ভিতৰত দিছ আগত যাবা নেকি হা ইয়ালে এই মাত্ৰ পেণ্ডেলটো এইটো মানে ন ধুনীয়া আটক ধুনীয়া পেণ্ডেল মানে কি ষ্টেজটো চাওক আপোনালোকে ষ্টেজটো চাওক মজা লাগে তাৰপিছত কেতিয়া আহিলি তই খুব সুন্দৰ পেণ্ডেল গাইজ আহিব চাবলৈ বিহু সকলোকে নিমন্ত্ৰণ জনাইছোঁ চেপন কেন্দ্ৰীয় ৰঙালী বিহু চাবলৈ বুলি আৰু আজি আছে আপোনাৰ হুঁচৰি বিহু প্ৰতিযোগিতা জেং বিহু প্ৰতিযোগিতা আৰু লগতে অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পুদা ভাস্কৰ দা আৰু লীনা মিলি আৰু লগতে আহি আছে UK07 ৰাইডাৰ বিকাশ চেত্ৰী সকলো আহি আছে সকলোকে লগ পাম আহিব আৰু এনজয় কৰিম বুলি আশা থাকিল এতিয়া মোৰ সৈতে উপস্থিত আছে ৰঙালী বিহু আমাৰ চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপন সমিতিৰ লগত জড়িত কিছুমান কওক আপোনাক ফোন কৰি দিয়ক কি দায়িত্বত আছে কি বিহু বিষয়ে অলপমান তুমি অকণমান কৈ দিয়ক লগতে হওক কিবা এটা বিষয়ে কৈ দিয়া অলপ কৈ দিয়ক কি ক'ব ৰাইজলৈ
উদযাপন সমিতিৰ তৰফৰ পৰা কি ক'ব ৰাইজলৈ? তিনিদিনীয়া কাৰ্যসূচী আমাৰ চেপন কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰা হৈছে আমাৰ আজি আৰু কাইলৈ পৰহিলৈ। এইকেইদিন আহিব অসমৰ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ ৰঙালী বিহু চাবলৈ। আহিব, উপভোগ কৰিব। জুবিন গাৰ্গ আহিব, নীল আকাশ আহিব, নৱপ্ৰজন্মৰ প্ৰবীণ বৰা আহিব, শংকুৰাজ আহিব, ইউটিউবাৰ আহিব। আমাৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন ইউটিউবাৰ আহিব চাবলৈ। সকলোকে আমন্ত্ৰণ জনালোঁ। ধন্যবাদ বাইদেউ। তাৰপিছত ক'লে গাঁৱৰ শুনিলে আপোনালোকে কোন কোন আহিব, আপোনালোকেও আহিব, এনজয় কৰিব, বিহু চাব বুলি আশা কৰিলোঁ।